নমস্কাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ গোটে মেছেজ কৰি আছিলে যে ভণ্টিৰ ৰিজাল্ট কেনেকুৱা হ'ল কিহত লেটাৰ পালে প্ৰথমতে আমি যিখিনি ৰিজাল্ট দিছিলোঁ সেইখিনি অলপ মানে দিগদাৰ হ'ল প্ৰথমতে আমি দুখন বুলি ক'লোঁ যে লেটাৰটো আৰু পিছত মানে আৰু গম পালোঁ যে আৰু এখনত বাঢ়ি গ'ল মানে পিছতহে আমি কথাটো গম পালোঁ সেইবাবে ভিডিঅ'টো বনাবলৈ লৈছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব গম পাব তেতিয়া স্কিপ নকৰিব কি বিষয়ত লেটাৰ পালে আৰু তাই কি বিষয় লৈছিলে সকলো ভিডিঅ'টো তাতে জানো সাবজেক্টটো দুটা সাবজেক্ট কম্পালসৰি ইংলিছ আৰু অসমীয়া তাৰে চাৰিটা সিলেক্ট কৰিব লাগে তাৰে ভিতৰত মই এডুকেশ্যন পলিটিকেল আইটি আৰু স্বদেশ অধ্যয়ন লৈছিলোঁ তাৰে ভিতৰত মই তিনিটা বিষয়ত লেটাৰ মাৰ্ক পাইছোঁ আৰু সেইকেইটা হৈছে পলিটিকেল এডুকেশ্যন আৰু আইটি প্ৰথমতে আইটি আৰু এডুকেশ্যন আহিছিলে কিন্তু পলিটিকেলৰ মাৰ্কটো মানে খেলি মেলি হৈ আহিলে মানে প্ৰেক্টিকেল মেমে মানে বিচাৰি দিলে কিন্তু কাউন্সিলত মানে সিহঁতৰ বহুতকেইজনী ষ্টুডেণ্টৰ এইটো বাৰ হৈ আহিলে কিন্তু মাৰ্কশ্বিটত সিহঁতৰ এইটো লেটাৰ মানে মোৰ 76 আছিলে যিহেতু সিহঁতৰ যোনখন মাৰ্কশ্বিট অৰিজিনেল আহিব সেইখনৰ সিহঁতৰ কিন্তু সেইটো মানে মাৰ্কছটো 8 মাৰ্কছটো যোগ হৈ আহিব মোৰ মানে সেইখনটো লেটাৰ হ'ব কাৰণ সেইখনৰ 76 অলৰেডি হৈ আছিলে আৰু 8 মাৰ্ক দিলে 8 মাৰ্ক দিলে আপোনাৰ 84 হৈ গ'ল আৰু সেইখনটো মোৰ লেটাৰ আহিব সেইটো কাৰণে সেইখন তাই কিন্তু 4 হৈছিল কিন্তু সেইখন মোৰ প্ৰথমতে আকৌ 4 হৈছিল 76 এতিয়া 77 4 স্বদেশ অধ্যয়ন সেইখন 4 হ'ল এতিয়া আপোনালোকে গম পালে ৰিজাল্টটো হ'ল আৰু এই ডিভিজন তিনিটা লেটাৰ সেয়াই আৰু অন্য এটা ভিডিঅ' সৈতে আপোনালোকক পুনৰ লগ পাম ভিডিঅ'টো যদি চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো আগৰ দৰে মৰম দি যাব আগৰ দৰে ভিডিঅ'